নমস্কাৰ বন্ধুসকল, মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম ইণ্ডিয়ান নেভিত খালী হোৱা পদৰ ওপৰত। দুটা জবৰ আপলোড কৰিম, গতিকে ভিডিঅ'টো লম্বা হ'ব পাৰে। অনুগ্ৰহ কৰি যাতে সম্পূৰ্ণমতে চায়। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, কিয়নো মই বনোৱাসমূহ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনাৰ মোবাইলত সঘনাই নাপায়। আকচন দেৰি নকৰি আজিৰ ভিডিঅ'টো চাই লওঁ। ইণ্ডিয়ান নেভি লাষ্ট ডেট উল্লেখ কৰিছে 30/12/2018 আৰু পোষ্ট আছে এইটো জবত 400। পোষ্টৰ নামটো হৈছে চাইলৰ, নিশ্চয় বুজি পাইছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে ইয়াত নিশ্চয় দেখা পাইছে, মেট্ৰিক পাছ লাগিব। আৰু নেক্সট উল্লেখ কৰিছে বয়সৰ সীমাটো হ'ব লাগিব 1 অক্টোবৰ 1998 চনৰ পৰা 30 ছেপ্টেম্বৰ 2002ৰ ভিতৰত জন্মগ্ৰহণ হ'ব লাগিব, নিশ্চয় বুজি পাইছে। 21 বছৰৰ পৰা 24 বছৰমানৰ ভিতৰত হ'ব পাৰে, আপুনি অংক কৰি চাই ল'ব পাৰে। নেক্সট উল্লেখ কৰিছে দৰমহাটো হ'ব 14,600, ষ্টাৰ্টিঙত 14,600 পিছলৈ বাঢ়ি যাই থাকিব, নিশ্চয় বুজি পাইছে। আৰু এপ্লিকেশ্যন ফিজ লাগিব 205 টকা, নিশ্চয় দেখা পাইছে ইয়াত। আৰু যিসকল SC/ST কেণ্ডিডেট আছে সেইসকলে কোনো ধৰণৰ পইচা দিব নালাগে, নিশ্চয় দেখা পাইছে। যিসকল ST আৰু SC কেণ্ডিডেট আছে সিহঁতৰ কোনো এপ্লিকেশ্যন ফিজ নাই। হাউ টু এপ্লাই, মানে আপুনি এপ্লাই কেনেকুৱা কৰিব। ইয়াৰ যিটো গভৰ্ণমেণ্ট ৱেবছাইট আছে www.joinindiannavy.gov.in যাই আপুনি সম্পূৰ্ণৰূপে ন'টিফিকেশ্যন চাব পাৰে আৰু এপ্লাই কৰিব পাৰে। এপ্লাই কৰাৰ ডেট হৈছে 14 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰৰ ভিতৰত, নিশ্চয় বুজি পাইছে। ইয়াৰ যোনখন অফিচিয়েল ন'টিফিকেশ্যন হয় সেইখন মই ডাউনলোড কৰি দেখাই দিছোঁ। আহি গ'ল, এইখন অফিচিয়েল ন'টিফিকেশ্যন হয়, নিশ্চয় দেখা পাইছে ইয়াত দ্য ইণ্ডিয়ান নেভি। ইয়াত সম্পূৰ্ণৰূপে আপুনি চাব পাৰে, দৰমহাকে আদি কৰি কোৱালিফিকেশ্যন কিমান কি লাগিব সম্পূৰ্ণৰূপে চাই আপুনি এপ্লাই কৰিব পাৰে। আৰু এইটো জবৰ ইমানখিনি, আৰু নেক্সট এটা জবৰ ভিডিঅ' এইটো ভিডিঅ'তে জনাই দিয়া হ'ব, গতিকে ভিডিঅ'টো চাই থাকক। নেক্সট জবটোলৈ গৈ আছোঁ। নেক্সট জবটো হৈছে ইণ্ডিয়ান নেভি চাইলৰ ৰিক্ৰুটমেণ্ট আৰ্টিফিচিয়েল এপ্ৰেণ্টিছ, চমুকৈ AA, আগষ্ট 2019 বেঞ্চ 500 পোষ্ট, নিশ্চয় বুজি পাইছে। ইয়াত পোষ্ট আছে টোটেল 500টা। ইয়াৰ কোৱালিফিকেশ্যন লাগিব হাই ছেকেণ্ডাৰী পাছ আৰু বয়সৰ সীমা 1 আগষ্ট 1999, মানে 1999ৰ পৰা 31 জুলাই 2002ৰ ভিতৰত জন্মগ্ৰহণ হ'ব লাগিব, নিশ্চয় বুজি পাইছে। 20 বছৰ মানৰ পৰা 23 বছৰমানৰ ভিতৰত হ'ব লাগিব ইয়াৰ বয়সৰ সীমা। ইয়াৰ দৰমহাটো উল্লেখ কৰিছে 14,600 আৰু নেক্সট বাঢ়ি যাই থাকিব। আৰু ইয়াৰ এপ্লিকেশ্যন ফিজ আছে 205 টকা। যিসকল SC আৰু ST কেণ্ডিডেট আছে সেইসকলে কোনো ধৰণৰ পইচা দিব নালাগে, ইয়াত নিশ্চয় দেখা পাইছে। হাউ টু এপ্লাই, আগৰ যিটো জবৰ আপলোড কৰিছোঁ সেইটো ধৰণৰে ইয়াৰ যিটো গভৰ্ণমেণ্ট ৱেবছাইট আছে www.joinindiannavy.gov.in যায় আপুনি সম্পূৰ্ণৰূপে পঢ়ি চাব আৰু এপ্লাই কৰিব পাৰিব। ইয়াৰ ষ্টাৰ্টিং ডেটটো হৈছে 14 ডিচেম্বৰ, মানে চলি থকা মাহৰ 14 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈকে ইয়াৰ এপ্লিকেশ্যন কৰি থাকিব পাৰিব। আৰু ইয়াৰ যিখন অফিচিয়েল ন'টিফিকেশ্যন হয় সেইখন মই ডাউনলোড কৰি দেখাই দিছোঁ। আহি গ'লে নিশ্চয় দেখা পাইছে দ্য ইণ্ডিয়ান নেভি। আগৰ ভিডিঅ'টোৰ দৰে কেৱল পোষ্টটো বেলেগ আপুনি নিশ্চয় তাত গভৰ্ণমেণ্ট ৱেবছাইটত যাই চাব পাৰে সম্পূৰ্ণৰূপে। আজিলৈ ইমানে, আৰু যদি ভিডিঅ'টো কিবা বুজি পোৱা নাই বা কিবা জানিব আছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো এনেকুৱা ধৰণৰ জবৰ ভিডিঅ' বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব। আজিলৈ ইমানে, জয় অসম।